হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু যাৰ বেয়া হৈ আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ যাতে ভাল হওক। তো মানে গাইজ আজি যোৱা নাই আৰু ঘৰতে আছোঁ আৰু ভাবিছোঁ ঘৰতে কেইটামান ধান আছে আৰু মেলত গৈ পিছাই আনোগৈ। তো বলক আপোনালোকো মোৰ লগতে মেললৈ, তো বলক। 5 minutes later. তো ফাইনেলি গাইজ মেলত আহি পাই গ'লোহি আৰু এইটো মেল আৰু এইটো আমাৰ লগৰে হয় আৰু ইয়াৰ নামটো ধন বুলি কয় আৰু ইহঁতৰ মেলতে আহি গ'লো আৰু ধান কুটাবলৈ। মানে ভাড়াঘৰ বনাই আছে মজাকৈ, কাৰোবাক লাগে যদি কণ্টেক্ট কৰিব। আৰু মোৰ ধানকেইটা হ'ল এইকেইটা 48 কেজি আছে, 48 কেজি আছে, মানে 48 কেজি আছে আৰু এতিয়া কুটাব লাগে আৰু পটা গৰু আহি গ'ল। ধান কুটা মেডিয়া কিবা এটা কোৱা আকৌ। কি ক'ম, ধান কুটাব লৈছোঁ। কেইবাৰ দিবি আকৌ মোৰ ধানকেইটা কৈ দে। তোমাৰ কুটাব লৈ পেলাই দুৰ্ভাগ্যবশতঃ তোমাৰ চাই লোৱা কাৰেণ্ট গুচি গ'ল। কাৰেণ্টটো গ'ল নেকি আকৌ? কাৰেণ্টটো এতিয়া আহিছিলে গুচিয়ে গ'ল, কপালখনে বেয়া মানে ন। কাৰেণ্ট গ'ল তোমাৰ। তোৰ দেৰিকৈ আহিব লাগিব আজি নহয় তেতিয়াহ'লে। কাইলৈ আহিবা তুমি। দে আজি নহ'ব আৰু দেই। অঁ চিজু লগাই ছাইডতে থৈ দিওঁ নেকি? দেই এই ছাইডতে থৈ দিওঁ। হালধি আজিকালি বহুত দাম হৈ গৈছে কিন্তু, হয় নাই ভাই? এয়া পূৰা হালধি। আৰু এইফালে এইটো হ'ল হালধি কুটা মেচিন। ইয়াতে মানে হালধি কুটাই থাকে আৰু দেই, আপোনালোকে আহিব কুটাবলৈ। বেছি টাইম নালাগে, আধা ঘণ্টাত 10 কেজি হৈ যায় ন। এইফালে এয়া কুটাবলৈ আহিছোঁ মানে আহিলোঁ, অথনিতে আহিলোঁ, ৰখি আছোঁ এঘণ্টামান হ'ল। খালি কাৰেণ্টটো অহা যোৱা কৰি আছে চব, এতিয়া নাই মানে কপালখনে বেয়া আজি। এইফালে কি এয়া হালধিয়ে গুৰি কৰি থোৱা আছে মানে গাইজ কাৰেণ্টটো ইমান দেৰিলৈকে অহা নাই, সেইটো কাৰণে ঘৰৰ ফালে এতিয়া ঘূৰি আহি আছোঁ আৰু লগত আহি আছে। গৈ আছোঁ, কাৰেণ্ট নাই, গৈ আছোঁ আৰু। কেতিয়া আহিব কাৰেণ্টটো? কিমান দেৰি লাগিব? ক'ব নোৱাৰিম, কাৰেণ্টৰ কথা ভৰসা নাই। দিয়া হ'ব, আহক পকৰ কাৰেণ্টৰ কথা একেটাই। অঁ তো মানে গাইজ এয়া চাইকেল লৈহে আহি আছোঁ দেই। আজি একদম একো নাই মানে আনিবলৈ, এয়া চব চাইকেল চলাই আহি আছোঁ। আৰু এতিয়া মানে কাৰেণ্টটো নাই মানে কাৰণে মানে অলপমান ঘূৰিবলৈ আহি আছোঁ আৰু। গাইছ এইটো হ'ল মেইন ৰাস্তা, মানে অইল তিনিআলি পৰা সোমাই দিলে ডাইৰেক্ট এইটো ৰংপুৰীয়া বৰুৱা গাঁও। আপোনালোকে য'ত ওলামগৈ বুলি ভাবে ত'তে ওলাব পাৰে, মানে এইটো বাৰু একদম ডেকা পামো পাই যাব পাৰে। এইটো ৰাস্তা মানে বনাই আছে, মানে এইটো আধাটো বনাই হ'ল, মানে এইটো ইমানটোমান পাইছেই, মানে ইয়াত কৈদত পাইছেই আৰু আধাটো মানে হ'ল। গুটিখিনি সেইটো কাৰণে বেছিকৈ ওলাই আছে, বনাই দিলে বহুত ভাল হ'ব, একদম মজা লাগিব। এতিয়া শিলগুটি চিলগুটি ওলাই আছে যে অলপমান আহিবলৈ বেয়া লাগে, মানে হ'লে ভাল লাগিব আৰু। 2000 years later. তো ফাইনেলি গাইজ 3 ঘণ্টা ৰখি মেলি যেনে তেনে এয়া ধানকেইটা কুটাই আনিছোঁ আৰু। মানে কাৰেণ্টটো কি ক'ম, একদম মানে ডিষ্টাৰ্ব প্ৰব্লেমেই দি থাকে, মানে একদম এনি টাইম প্ৰব্লেম। বিলটো আকৌ 1,2500। ফাইনেলি গাইজ কেকু কৰি ঘৰত আহি পাই গ'লোহি ধানকেইটা কুটাই মেলি, আৰু এয়া একদম পাই গ'লোহি আনি আৰু এতিয়া নমাই মেলি একদম থৈ মেলি যাব লাগে আৰু পটাপট। ভিতৰত সোমাই আহি দেখিছোঁ এইটো বগা কি, মই পিছতে গম পাইছোঁ এইটো যেন নাৰিকল বুলি। পিছত আৰু ৰখিয়ে নাথাকিলোঁ আৰু পটাপট একদম কাটি মেলি ৰেডি। একদম এতিয়া পটাপট খাব লাগে আৰু। খাই চাম কেনেকুৱা লাগিছে, টেষ্ট কৰি কম। আমাৰ ঘৰৰ মানে সৰিছে গছজোপা, কিবা এটা প্ৰব্লেম হৈছে মানে গছজোপা। মজা লাগিছে একদম, ইমান মজা লাগিছে একদম, পুৰা মজা লাগিছে। এতিয়া মানে গা ধুবৰ কাৰণে আহি গ'লোঁ, একদম ফিচাৰী পাৰত আহি বহি আছোঁ। এয়া চব পুৰা ফিচাৰী পাৰত আহি বহি আছোঁ একদম। এতিয়া গাটো ধুনীয়াকৈ ধুম আৰু এইটো ফিচাৰী পাৰতে আহি বহি আছোঁ গাটো ধুম বুলি। আৰু গাটো ধুই মেলি আহি যাম টমটম চলাবৰ কাৰণে, যিহেতু ফাদাৰে টমটমখন লৈ গৈছিলে এই নামঘৰৰ কিবা বস্তু আনিবৰ কাৰণে। তো সেইটো কাৰণে মই ঘৰতে থাকিলোঁ আৰু ধানকেইটা কুটাই মেলি আনিলোঁ আৰু এতিয়া গা চা ধুই মেলি আকৌ যাম। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই, জয় অসম।